নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই সমাহ কাক বোলে সেই বিষয়ে আলোচনা কৰিম আৰু লগতে সমাহৰ প্ৰকাৰগত বিষয়েও ক'ম। তেনেহ'লে আহকচোন ভিডিঅ'টো আমি আজি আৰম্ভ কৰোঁ। সমাহে এটা দীঘল পদক সংক্ষিপ্তকৈ ব্যৱহাৰ কৰিব পৰা প্ৰক্ৰিয়াৰ আভাস দিয়ে। ই মানুহৰ ভাষা ব্যৱহাৰৰ সৃজনী শক্তিৰ পৰিচায়ক। সমাহৰ অৰ্থই হৈছে সংক্ষিপ্ত বা সংক্ষেপ। দুই বা ততোধিক পদ লগ লাগি এক হোৱাকে সমাহ বোলা হয়। বা আমি সমাহ কাক বোলে এনেধৰণেও ক'ব পাৰি যে পাৰস্পৰিক অৰ্থৰ মিল থকা দুটা বা ততোধিক শব্দ লগ লাগি যেতিয়া এটা পদৰ সৃষ্টি হয় তেতিয়াই সমাহ হয়। সংস্কৃতৰ অনেক সমাহেৰে সিদ্ধ হোৱা শব্দ অসমীয়া ভাষাত প্ৰয়োগ হৈছে আৰু দীঘল শব্দৰ সংক্ষিপ্ত কৰি দৈনন্দিন জীৱনত প্ৰয়োগ কৰা সমাহৰ প্ৰচলন আছে। সমাহ হোৱা পদটোক সমস্ত পদ আৰু যিকেইটা পদৰ সমাহ হয় তাৰ প্ৰত্যেকটোকে সমস্যমান পদ বা ব্যস্ত পদ বুলি কোৱা হয়। যি বাক্যৰ সহায়ত সমস্যমান পদবোৰৰ পৰস্পৰৰ সম্পৰ্ক বিশ্লেষণ কৰি দেখুওৱা হয় তাক সমাহ বাক্য বা ব্যাস বাক্য বোলা হয়। উদাহৰণত ছন্দৰ নিচিনা মুখ ছন্দমুখ, আৰু ইয়াত ছন্দমুখ হৈছে সমস্ত পদ আৰু ছন্দ আৰু মুখ প্ৰত্যেকটো সমস্যমান পদ আৰু ছন্দৰ নিচিনা মুখ এইটো হ'ল সমাহৰ প্ৰকাৰ। সমাহ সাধাৰণতে 6 প্ৰকাৰৰ: দ্বন্দ্ব সমাহ, বহুব্ৰীহি সমাহ, কৰ্মধাৰয় সমাহ, তৎপুৰুষ সমাহ, দিক্ৰূ সমাহ আৰু অব্যয়ভাৱ।